আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বিহালীত উপস্থিত হৈ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰাৰ আগতে মহিলা উদ্যমিতা আঁচনি আচলতে কি আৰু ই কেনেদৰে মহিলাসকলক উপকৃত কৰিব তাৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা ৰাইজৰ আগত দাঙি ধৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। অনুৰোধ কৰিম যে খেতিৰ মাটি পৰি থাকিব নিদিব। একটা সময় আছিল যে ক্ষুদ্ৰ চাহ খেতি কৰিলে টকা বেছি পায়, কিন্তু এতিয়া ধান উৎপাদন কৰিলে টকা বেছি পাব। এইবাৰ 2550 টকা, অহাবাৰ নিশ্চয় মই আশা কৰোঁ ধানৰ দাম প্ৰতি কুইণ্টলত 2600 টকাও পাৰ হৈ যাব আৰু প্ৰত্যেক বছৰতে 100-150 টকাকৈ ধান আমি বেছি দামত কিনিব আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজৰ কামটো কৰিয়ে আছে। ৰাস্তা বনি আছে, স্কুল বনি আছে, কলেজ বনি আছে, ইউনিভাৰ্চিটি হৈ আছে, কিন্তু দুখীয়া আৰু মধ্যবিত্ত ৰাইজখনকো আজি আমি এফালৰ পৰা সহায় কৰি গৈ আছোঁ। এতিয়া মই আজি আপোনালোকক মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে দুই আষাৰ মই কথা ক'ব খুজিছোঁ। কি মা দে ব বহিল মা এখেতসকলক বহাই দিয়ক মাইকৰ কাষত। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। মিটিঙৰ পিছতেই আপোনালোকক আমি চেক দিম। আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান, তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা। কাৰণ যিমানে সন্তান বেছি হ'ব, দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে, তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম।
চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰেই দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎব্যৱহাৰ কৰিব, তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে, এই 10,000 টকায়ো দুবাৰ কণী পাৰিব। এবাৰ 25,000ৰ কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে নে নাই? লাগে। যদি কণী পাৰিব লাগে, আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব। আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। কোনে কোনে ভাল কামত লগাব? চবে লগাব। আৰু কোনে কোনে মোবাইল কিনিব? যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম, যাতে ভাল মোবাইল এটা পায়। কোনে কোনে মোবাইল কিনিব? পিছফালে কোনোবাই মোবাইল কিনিব নেকি? নিকিনে। কোনে কোনে নিকিনে? হাত দাঙক। আচ্ছা, ৰঞ্জিত দা, মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল। এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি। চবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব, আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব। নিকিনিব দেই কোনেও, ঠিক আছে? ভাল কৰি টকাটো ব্যৱহাৰ কৰক। আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা, তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ, এগৰাকী দুগৰাকী নহয়, 30 লাখ মহিলা উপকৃত হ'ব। বিহালীত কিমান পাব একা আজি? 23,300 গৰাকী মহিলাই আজি বিহালীত 10,000 কৰি লাভ কৰিব। তাৰ মানে 230 কোটি টকা। মোৰ ঘৰত আহোঁতে 10,000 লাগে, কিন্তু যদি 10,000 আৰু 23,000ক পূৰণ কৰি দিয়ে 230 কোটি টকা। আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব। আমি সকলোৱে যদি টকাটো হিচাপ কৰোঁ, এজনৰ ঘৰত 10,000 আহিব, কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব। মই পুনৰবাৰ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই আঁচনিটো সুন্দৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে। মই আপোনালোক সকলোকে অনুৰোধ কৰিম, আমাৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ কাৰণে আপোনালোকে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক। আমাৰ এই আঁচনিটো বিহালীত প্ৰথম হ'ল, আৰু বিহালীত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে মই আমাৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। এটা দীঘলীয়াকৈ হাত চাপৰি বজাই দিয়ক তেখেতসকলৰ কাৰণেও। আপোনালোকে যিমানে উৎসাহ দিব, আমাৰ মানুহে সিমানে দুগুণ উৎসাহেৰে কাম কৰিব। আপোনালোকে আমাক যেতিয়া আশীৰ্বাদ কৰে, আমাক আপোনালোকে ভোট দিয়ে, তেতিয়া আমি আপোনালোকৰ কাৰণে দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে চেষ্টা কৰোঁ। আপোনালোকে আশীৰ্বাদ দি থাকিব, যাতে অনাগত দিনতো আপোনালোকৰ কাৰণে আমি এনেকৈ কাম কৰি গৈ থাকিব পাৰোঁ। আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰোঁ আৰু আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰোঁ। বিহালীত আমাৰ সমজিলা হ'ল, খুব কম দিনৰ ভিতৰতে বিহালীত আমাৰ ৰেভিনিউ চাৰ্কুল এটা হ'ব গৈ আছে।
ইলেকশ্যনৰ সময়ত মই 100 কোটি টকাৰে বিহালীৰ ৰাস্তা ঘাট বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। 50 কোটি টকা মই মুকলি কৰি দিছোঁ আৰু কম দিনৰ ভিতৰতে আৰু 50 কোটি টকা মই বিহালী সমষ্টিলৈ মুকলি কৰি দিম। বিহালীত নতুন কলেজ হ'ব আৰু ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলোঁ যে ৰেলৱে ষ্টেচনত ৰেল ৰখাব লাগিব, তাৰো কাম মই কৰি আছোঁ। ভগৱানে কৰিলে সেই কামো আপোনালোকৰ হৈ যাব। অৰ্থাৎ যি কথা কওঁ সেই কথাবিলাক আমি পূৰণ কৰোঁ। কংগ্ৰেছীয় মানুহবিলাকে মোক মাজে মাজে কৈ থাকে, এই হিমন্ত বিশ্ব শৰ্মাই সপোনত যি দেখে তাকে কৈ থাকে। আৰু সঁচা কথা, মই সপোনত যি দেখোঁ ৰাতিপুৱা তাকেই বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰোঁ। সেইকাৰণে যিবিলাক কাম কংগ্ৰেছে অসম্ভৱ বুলি ভাবে মই তাক সম্ভৱ বুলি ভাবোঁ। কাৰণ মই বিশ্বাস কৰোঁ আমি সকলোৱে লগ লাগি আমি আকাশো চুব পাৰোঁ। যোৱা কেইদিনমান আগত এডভান্টেজ অসম সন্মিলন হৈছিল। 5,25,000 কোটি টকা অসমত বিনিয়োগ হ'ব। আমাৰ ল'ৰা ছোৱালীয়ে কাম কাজ পাব। আৰু মই সেই সন্মিলনতে কৈছিলোঁ যে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলক যদি আমি ভালকৈ উৎপাদনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ, অসমে এক নতুন দিগন্তলৈ গতি কৰিব। আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছোঁ, কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে, ৰিভলভিং ফাণ্ড পাব লাগে, এইবিলাকো আপোনালোকে পাই থাকিব। অৰ্থাৎ এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব। আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক, চৰকাৰ, চিড মানি এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছোঁ। আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছোঁ। আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলোঁ। আৰু আচৰিত পাব যে মহিলাসকলে 99% মহিলাই বেংকক লোন ঘূৰাই দিছে। আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে। কোনেও বেংকৰ টকা খোৱা নাই, তেওঁলোকে বেংকক টকা উভতাই দিছে।